নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কৰণ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ফুড এণ্ড ট্ৰেভেলিং ব্লগ। এয়া বন্ধুসকল দেখা পাইছে আপোনালোকে ভেদাইলতা আৰু নৰসিংহখিনি সিজি আছে। এই নৰসিংহৰ পাতখিনি আৰু ভেদাইলতাখিনি আদৰি লোৱাখিনি আমি পিহি আছোঁ। এয়া বন্ধুসকল আমাৰ নৰসিংহৰ পাত আৰু ভেদাইলতাখিনি হ'ল আপোনালোকে দেখিব পাৰে। এয়া বন্ধুসকল আপোনালোকে দেখা পাইছে কেৰাহীত তেল দি দিছে মায়ে, আৰু এতিয়া পিঁয়াজখিনি দি দিব। পিঁয়াজ আৰু জলকীয়া দিছে। আপোনালোকে ভিডিঅ'টো চাব। এয়া বন্ধুসকল দেখিছে বুটলি থোৱা নহৰুখিনি দি দিলে। আমাৰ পিঁয়াজখিনি এতিয়া ব্ৰাউন কালাৰৰ হৈ গ'ল। নৰসিংহৰ পাত আৰু ভেদাইলতা এতিয়া অকণমান ফ্ৰাই কৰিব, তাৰপিছত পানীটো দি দিব। বন্ধুসকল এয়া ভাজাখিনি হৈ গ'ল। পানী দিব, বেছিকৈ দিব নালাগে। এতিয়া ইয়াত আমি মছলা ইউজ কৰা নাই। এয়া সোৱাদ অনুযায়ী নিমখ, হালধিৰ গুড়া দেখা পাইছে। ইয়াত আমি একো মছলা ইউজ কৰা নাই। অনলি নহৰু, জলকীয়া, পিঁয়াজ, হালধিৰ গুড়া আৰু সোৱাদ অনুযায়ী এইখিনিয়ে আমি ব্যৱহাৰ কৰিছোঁ, আৰু একো ব্যৱহাৰ কৰা নাই। এইটো মানে হেল্ডি ফুড হয়, আপোনালোকে গম পায়। এয়া বন্ধুসকল আমাৰ এতিয়া বইল হৈছে। এতিয়া আমি মাছখিনি দি দিম। মাছখিনি দি দিলে, কাৰণ যেতিয়া মাছখিনি দি দিছে তেতিয়া ডাইৰেক্ট লছ হৈ গ'ল। এনে আমি নোৱাৰিব। আৰু এই হেল্ডি ফুডখিনি বিশেষকৈ যিবিলাক এতিয়া আমি গেছটো বন্ধ কৰি দিম। এতিয়া আমাৰ হৈ গ'ল ৰেডি। লগত থাকিব ইয়াত পিঁয়াজ থাকিব আৰু জলকীয়া থাকিব, আৰু আমাৰ মাছটো ৰেডি হৈ গ'ল। পিঁয়াজখিনি আমি সৰু সৰুকৈ কাটিম, বেছি দিয়া নাই, অলপ মাছ দি কেনে আমি সেইখিনি কাটিব। দেখিছে জলকীয়াখিনি কাটি সৰু সৰু বেছিকৈ কাটিব। সোৱাদ অনুযায়ী নিমখ দি দিব মায়ে, সোৱাদ অনুযায়ী দিব। সোৱাদ অনুযায়ী নিমখ দিছে। এইটো মানে ঘৰৰ, এইটোৰ কেৰা হয়। মাছখিনি এতিয়া মিহলি কৰি আছে। আমাৰ নামনি অসমত একচুৱেলি গোৱালপাৰীয়াত কয় এইটো মাছ চুবা বুলি কয়। মাছ ভত্তা বা মাছ চুবা দুটা ভাষা কয়। ভাত এতিয়া ৰেডি। এইটো হ'ল মাছ ভত্তা, আৰু এইটো ভেদাইলতা আৰু নৰসিংহৰ পাতেৰে মাছেদি জোল কৰিছে। ঘৰৰ খলিহনা মাছ আছে, দেখিবলৈ পাইছে। এতিয়া আমি খাই টেষ্ট কৰি চাম কেনেকুৱা হয়।
আৰু আপোনালোকে ভিডিঅ'টো Was it the voice? Was it the fire burning in me? All of the noise turned into choirs of harmony. আমি Left me with the pieces of forever that you broke. But since you left me alone, মানে I've been অকল বহুত টেষ্ট আছে আপোনালোকে এনেকৈ বনাই খাব ভাল লাগিব কাৰণ এইটো একদম মছলা দিয়ে অকল নহৰু পিঁয়াজ জলকীয়া সোৱাদ অনুযায়ী নিমখ তেল মানে কম সময়ত বনাব পাৰি ইমান সময় নালাগে ঘৰতে গাঁৱৰ বেছিকৈ ৰহিঙৰ পাত আৰু ভেদাইলতা এইবিলাক বস্তু আমাৰ গাঁৱত এভেইলেবল থাকে সেইকাৰণে কম সময়তে বনাব পাৰি আৰু আপোনালোকৰ বন্ধুসকলৰ সময় এটা অনুৰোধ কৰোঁ আমাৰ ভিডিঅ'বিলাকত আৰু ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক চাই কেনে পালে যদি ভাল লাগিলে কমেণ্ট কৰিব বেয়া লাগিলে আৰু ভিডিঅ' বনাব পাৰোঁ আপোনালোকৰ ৰেচিপিৰ ওপৰত সেইখিনিও ক'ব আৰু আপোনালোকে ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে স্কিপ নকৰাকৈ চাব ভিডিঅ'বিলাক কাৰণ স্কিপ নকৰাকৈ চালে আমি বহুত ভাল পাম যদি স্কিপ কৰি চাই আমি তেতিয়াহ'লে বহুত বেয়া পাম আৰু লগতে বন্ধুসকল আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব কাৰণ যদি আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে দিব পাৰে আৰু মই এটা টাৰ্গেট ৰাখিছোঁ নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে যদি 60 ছাবস্ক্ৰাইবাৰ হয় তেতিয়াহ'লে আৰু এটা নতুন ভাল ভিডিঅ' আমি দেখুৱাব চেষ্টা কৰিম আৰু লগতে মোৰ এই চেনেলটো ফুড এণ্ড ট্ৰেভেলিং ব্লগছ তাতে আপোনালোকে ভাল ৰেচিপি পাব কাৰণ ফুডৰ পাব ৰেচিপি পাব ফুড চেলেঞ্জ পাব লগতে ট্ৰেভেলিং মানে আমাৰ নামনি অসমত বিশেষকৈ ধুবুৰী বঙাইগাঁও এইবিলাক ঠাই বহুতে কিছুমান ঠাই আছে ভাল ঠাই আছে বহুতে দেখা নাই সেইবিলাক আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু বন্ধুসকল এইখিনিতে ভিডিঅ'টো সামৰিলোঁ বাই টেক কেয়াৰ